Hello guys, good morning. কি খবৰ আপোনালোকৰ? আজি এটা বেলেগ লোকত ওলাই দিছো। টাউনত আমাৰ প্ৰগ্ৰাম আছে আজি। ইফালে প্ৰস্তুতি বা আমি গৈ আছো। আহিপৰ লগতে আমাক প্ৰগ্ৰামটো ষ্টাৰ্ট কৰি দিবলৈ দিলে। সেইভাবে আমিও ৰৈ নাথাকি প্ৰগ্ৰামটো ষ্টাৰ্ট কৰি দিলো। লগতে আমাক তাতে প্ৰাইজ দিলে আৰু মোমেন্টটো বহুত ধুনীয়া লাগিছে। লগতে বাহঁতৰ লগত এফালে আমি ফটো চটো উঠিলো। এতিয়া আমি ব্ৰেকফাষ্ট কৰি ললো দুইটাই। যিহেতু ভাগৰ লাগিছে ৰাতিপুৱাই আহিলো। যিসকল বৰদোৱালৈ গৈছে এই ককাজনক নিশ্চয় দেখিছে। তেখেতক তাৰ পৰা নিমন্ত্ৰণ কৰি আনিছে। অনুষ্ঠানসমূহ চাই থকাৰ পিছতে আমাক এতিয়া বায়ে খাবলৈ মাতিলে, কিন্তু বাহিৰত বহুত ভিৰ। সেইবাবে আমি বহুত টাইম ৰখাৰ পিছতহে এতিয়া বহিছো। লাঞ্চটো বহুত ধুনীয়া আছিলে। গাইস আমাৰ খাই কৰি হ'ল, এতিয়া আমি ঘৰলৈ আহি আছো। তাৰপিছত এয়া প্ৰস্তুতি বা Bye guys. Do like, comment and share his channel. ঘৰ পাই আকৌ মই ৰোৱা নাই। বাৰ লগত বজাৰলৈ আহিছো। বাৰ কিবা কিবি বস্তু কিনিবলৈ আছিলে, কিবা সত্ৰীয়া এক্সামৰ কাৰণে। এফালে এতিয়া আমি বজাৰ কৰি খাবলৈ ললো। বা মই আৰু এজনী বা আছে। সেই আমি খাই কৰি আজিলৈ বিদায় লৈছো, আকৌ লগ পাম।